की रानी है सुंदर सयानी है वो खानदान। হাই হেল্ল' নমস্কাৰ মই ইকবাল চাই আছে মোৰ ভিডিঅ' আজিৰ ভিডিঅ'টো বেলেগ ধৰণৰ আপুনি যদি কাশ্মীৰত যাব বিচাৰে আপোনাৰ কাশ্মীৰত যাব নালাগে আমাৰ অসমতে এনেকুৱা ঠাই আছে আপুনি অনুভৱ কৰিব যে কাশ্মীৰ আপুনি ইয়াত যদি আহে মই য'ত আছো আপুনি যদি ইয়াত আহে আপুনি চাৰিটা ফিল পাব মানে ভাল লাগিব চাৰিটা বস্তুৰ অভিজ্ঞতা পাব এক নম্বৰ হ'ল আপুনি ছোৱালীৰ অভিজ্ঞতাটো পাই যাব ইয়াত আপোনাৰ ছোৱালী থাকিবই মানে কাৰণ মানে যোনকেইটা আহিব ইয়াত ছোৱালীৰ কাৰণে বেছিভাগ আহে তে ছোৱালী পাব পাহাৰৰ ভিউটো পাব আকৌ নদীৰ ভিউটো পাব আকৌ বালি যে আমার মরুভূমির ভিউটো পাব অলপ ফুৰি আহো ছনকাত আহি পাইছো আৰু ছনকাত মানে ছোৱালী বিচাৰি আছো এতিয়া ছোৱালী ক'ত পাম মানে ছোৱালী বহুত বিচাৰি আছো ছোৱালী নাই আপুনি মানে ইয়াত কি লাগে মানে আপোনাৰ কি ভিউ লাগে আপুনি কি বিচাৰে সব পাব ইয়াত বহি কেনে যদি ফেমিলি লৈ আহে ধৰক আপুনি ফেমিলি লৈ আহিব বিচাৰিছে ফেমিলি লৈ আহিব বিচাৰে আপুনি গাৰ্লফ্ৰেণ্ডো লৈ আহিব পাৰে কাৰণ ইয়াত যদি গাৰ্লফ্ৰেণ্ড লৈ আহে ৰুমৰ অভাৱ নাই হয়নে নহয় ইয়াত মানে আপুনি কি বিচাৰে সব আছে আপুনি বহুত দূৰৰ পৰা অহা মানুহ পাব বহুত দূৰৰ পৰা আহিবে ক'ৰ পৰা আহিছে হাই ক'ৰ পৰা আহিছে সি মানে লাজ কৰি আছে লাজৰ কাৰণে মানে কথা পাতিব পৰা নাই আপুনি যদি ইয়াত আহে আপুনি কেতিয়াও মানে অকলে নাহিব অকলে আহিলে আপুনি ফিলটোই নাপাব তাৰ পৰা আহিছে ভিউটো কেনেকুৱা লাগে ধুনীয়া কাশ্মীৰত যাব লাগিব নে আৰু নালাগে মানে কাশ্মীৰৰ ভিউটো বেলেগ ধুনীয়া ধুনীয়া বহুত ফুল ফেমিলি হয় নেকি না ফ্ৰেণ্ড ফেমিলি হয় ফেমিলি মিলি আহিছো কিবা খাবলৈ কিবা খাইছে না আমি এতিয়া খামহে ভাত বনোৱা বনাইছে বনোৱা হৈ আছে মানে নিজাকে বনাইছে নিজাকে বনাইছে অলপ লৈ আহিছো মানে এনেকুৱা ফিলটো বেলেগ ধুনীয়া হয় না ভাল লাগে আৰু ভালকে পিন্ধাই পিন্ধা ভাল লাগিছে আহি বহুত এ মইনা একদম মইনা কেনে লাগিছে ইয়াত আহি কেনে আপুনি যদি ইয়াত আহে আপুনি আৰু আপোনাৰ কেতিয়াও কাশ্মীৰত যাবলৈ মন নাযায় কাৰণ আপুনি ইয়াত আহি কেনে কাশ্মীৰৰ ভিউটো ইয়াত পাব আৰু যদি আপুনি যদি ধৰক ফেমিলি লৈ আহিছে ফেমিলিৰ ফিলটো বেলেগ আকৌ যদি আপুনি ধৰক যদি আপুনি যদি গাৰ্লফ্ৰেণ্ড লৈ আহিছে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ভিউটো ইয়াত বেলেগ কাৰণ ইয়াত মানে ৰুম পাব আৰু বেলেগ ধুনীয়া ধুনীয়া ৰুম আছে আপুনি মানে অকলে আহিলে আপোনাৰ লাভ নাই মানে আপুনি কোনোবাক যদি লৈ আহিছে তেন্তে আপোনাৰ কাৰণে ভাল আৰু গম পাইছে মানে সিহঁত এই একদম মানে ফুল ফেমিলি লৈ আহিছে আৰু ধৰক আইতা আৰু ককা চকা চবেই আহিছে আৰু এনেকুৱা মানে ইমান ভাল নালাগে যদি আপুনি অকলে আহিব পাৰে ধৰক আপোনাৰ কোনোবা আছে আপুনি আৰু লৈ আহিছে কোনোবা মানে এইটোতো গমে পায় মানে গাৰ্লফ্ৰেণ্ড বুলি কথা নাই ধৰক কেইদিনমান চলিব পৰা এজনী ছোৱালী মানে যদি আপুনি কেইদিনমান চলিব পৰা এজনী মিচিং যদি ইয়াত লৈ আহিব পাৰে তেন্তে আপোনাৰ কাৰণে ভাল আৰু বলকচোন আৰু কেইজনীমান ছোৱালী চাই আহো কেনেকুৱা ধৰক আপুনি ইয়াত আহিব কেতিয়াও অকলে নাহিব আপুনি কাৰোবাক লৈ আহিব গম পাইছে আপুনি কেতিয়াও ইয়াত অকলে আহাৰ কেতিয়াও মানে চিন্তা নকৰিব ইয়াত আপুনি যদি কাৰোবাক লৈ আহিব বিচাৰে তেন্তে লৈ আহক মই বাৰ কৈছো আপোনালোকক যদি আপুনি যদি ইয়াত আহিব বিচাৰে কেতিয়াও অকলে নাই চাওক হে এনেকুৱা মৰুভূমিৰ মাজত এনেকুৱা এটা এনেকুৱা ৰুম আছে হে এইটো কি তিৰপালেৰে বনাইছে নেকি হয় তিৰপালেৰে বনাইছে ভিতৰত সোমাব আৰু পৃথিৱীৰ কোনেও গম নাপায় এজন মানুহে গম পাব সেইটো বেলেগ কথাই ওপৰৱালা গম পাব কিন্তু যদি আপুনি যদি এনেকুৱা ভাবে যে কোনো গম নাপায় যাতে মই অকলে মানে ছোৱালী লৈ আহিছোঁ ধৰক আপোনাৰ বেলেগ ছোৱালীক আনিব কোৱা নাই যে বেলেগ ছোৱালী লৈ আহক জোৰ কৰি লৈ আহক আপোনাৰ যদি গাৰ্লফ্ৰেণ্ড আছে আপুনি ইয়াত আহক আহি কেনে ফুৰি যাওক সেই আপুনি যে ঘৰৰ চিপিত যে আপুনি কাম কাজ কৰি থাকে সেইবোৰ বাদ দিয়ক অলপ পইচা খৰচ কৰক পইচা খৰচ কৰি ইয়াত আহক বহুত ভাল লাগিব হা চব আপোনালোকক যে মই যে আপোনালোকক কৈছিলোঁ ইয়াত আহিলে আপুনি চাৰিটা ফিল পাব চাৰিটা অভিজ্ঞতা পাব পাহাৰ ছোৱালী মৰুভূমি ব্ৰহ্মপুত্ৰ হয় ব্ৰহ্মপুত্ৰ অলপ দূৰত আছে সেইকাৰণে যোৱা নাই কিন্তু পাহাৰ যদি চাই আপুনি এই চনকা পাহাৰ চাইছেনে এই আমাৰ দাদাজন মানে ছিংগাৰ হয় নে নহয় ছিংগাৰ নহয় হয় ছিংগাৰ হয় কিহৰ ছিংগাৰ নহয় যোনে ট্ৰাই কৰে সিয়ে ছিংগাৰ হয় নে নহয় ইনচে মিলিয়ে যোনে ট্ৰাই কৰি আছে সিয়ে ছিংগাৰ কিন্তু যদি আমি যদি ওপৰৰ ফালে চাওঁ তেন্তে আমাৰ জুবিন দাক চাওঁ
এতিয়া আপোনালোকে এটা যদি জুবিনদাৰ গান গাই দিয়ে বহুত ধুনীয়া লাগিব আৰু ভাল লাগিব। অকণমান আমি ৰেষ্ট লৈছোঁ, তুমি অকণ ৰোৱা, ইয়াৰ পিছত নেক্সট যিটো গাম সেইটো জুবিন দাৰ গান। আপুনি যদি অসমত থাকি কেনে যদি জুবিনদাৰ গান শুনা নাপায় মানে আপুনি অধৰুৱা হয় নে যদি জুবিন দাৰ গান নাগাওঁ আমি অধৰুৱা। হয়, মানে জুবিন দাই মানে আমাৰ অসমখন বহুত ওপৰৰ ফালে উঠাই দিলে হয় নে নহয়? জুবিন দা। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে, মই দাগী ভকত গাঁও। দাগী ভকত গাঁৱৰ পৰা অকণমান আগত এখন গাঁও আছে বৰভেটি, তাতে মোৰ ঘৰ আছে আৰু তাৰে মই বাসিন্দা। আপোনালোকে ইয়াত মানে কিমান দিন থাকিব? ইয়াত থকা নহয়, ইয়াত এতিয়া মানে তোমাৰ উইণ্টাৰ যিটো মিউজিকেল কাৰ্নিভেল এইটো চলি আছে এতিয়া। এইটো 3 দিন হৈছে ষ্টাৰ্ট হোৱা, এইটো আপ টু 5 জানুৱাৰীলৈকে 5 জানুৱাৰীলৈকে থাকিব। 5 নহয়, 5 জানুৱাৰীলৈকে থাকিব। গতিকে ভাল লাগিছে নহয় তোমাৰ? শুনি ভাল লাগিছে, ভাল লাগিছে ন? বহুত শুনি ভাল লাগিছে। গতিকে আহিবা সকলো, ৰিজৰ্টখন এবাৰ দেখুৱাই দিয়া। মই মানে সেই মৰুভূমিত আছিলো হে, বালিত আছিলো অলপ, তাত মানে ফুৰি আছিলো মানে গানৰ মৰুভূমি হৈ গ'ল এতিয়া। ইয়াত মানে অলপ গানৰ শব্দ শুনিছো, সেইকাৰণে মানে অলপ যেতিয়া নেকি গানৰ আৱাজখন মানে শুনা পালো তেতিয়া মানে অলপ ফুৰি যাওঁ, সেইকাৰণে আহিছো। আৰু আহি কেনে চাইছো আমাৰে ইয়াৰে মানুহ এই দূৰৰ পৰা আনিব লাগে নেকি? আমাৰ ইয়াত কিমান টেলেণ্টেড ল'ৰা আছে। আপোনাৰ যদি মন গৈছে চনকাত আহিবলৈ, অকল আপুনি চনকাত আহি কেনে এনেকুৱা নহয় যে বালি চাব আৰু মৰুভূমি চাব, আপুনি বহুত বস্তু চাব পাৰিব। ইয়াত আপুনি 4টা বস্তু পাব। 1 নম্বৰ হ'ল পাহাৰৰ ভিউটো আপুনি চাব পাৰিব, পিছত আপুনি বালি চাব মানে মৰুভূমি চাব, আকৌ ব্ৰহ্মপুত্ৰৰ ভিউটো চাব পাৰিব, আকৌ ছোৱালীৰ ভিউটো পাব। ছোৱালীৰ ভিউ মানে হয় নে? এই আমাৰ নিচিনা ল'ৰাটো ইয়াত আহে ছোৱালীৰ কাৰণে। আৰু মানে বাঁহৰে বনাইছে চব। আৰু লাষ্টত দাদাৰ গান শুনি কেনে যাব। আহিব। ময়ো শুনিছো, ভাল লাগিছে। আমি এনেই গাই আছো আৰু প্ৰেক্টিচ কৰি আছো ইয়াতে। আমি সৰু মানুহ, গতিকে ইয়াতে সৰু নহয় মানে যিকোনো বস্তু আপুনি সৰু যদি কৰে নহয়, আপোনাৰ মনটো এনেকুৱা হ'ব লাগিব মই বহুত ডাঙৰ কিবা কৰি আছো। তেনেহ'লে ঠিক আছে, মই ডাঙৰ মানুহ, ইয়াতে আহি পেলাই গান গাই আছো। কিয়? আপুনি ধৰক অলপ ডাঙৰ হৈছে, পিছত ইয়াত নাহে নেকি? নহয়, আহিব। এইটো ভুল কথা। চোৱা, মই কৈ আছো, এতিয়া গান গোৱা, ছবি অঁকা এইবিলাক হৈছে এটা এটা আৰ্ট। আৰ্ট প্ৰদৰ্শন কৰা কোনো জেগা নাথাকে। এতিয়া মই লেটিনতো গান গাওঁ, ঠিক আছে? মই লেটিনতো যিটো ৱেত মই গান গাওঁ, ইয়াতো মই তেনেকেই গান গাওঁ। মই ষ্টুডিঅ'ত মই যেনেকৈ গান গাওঁ, মই ইয়াতো তেনেকৈ গাবলৈ চেষ্টা কৰোঁ। মেইন কথাটো সেইটো, কিন্তু মই ছিংগাৰ নহয়। কথাটো সেইটো না, মই ছিংগাৰ বুলি ধৰিছো। গান ভাল পাওঁ কাৰণে গাওঁ দেই। এতিয়া যদি তাত যদি কোনোবাই যদি ছিংগাৰ বনাই দিয়ে তেনেহ'লে মোৰ আপত্তিও নাই, কিন্তু মই নিজকে ছিংগাৰ বুলি নকওঁ। মানে নিজৰ এটিটিউডটো নিজে দেখুৱাব নালাগে, বেলেগে যেতিয়া নেকি আমাক ক'ব বা আপোনাক ক'ব তেতিয়াহে ভাল লাগে। ইয়াত আহিলে ধৰক আপোনাৰ ফেমিলি লৈ আহিছে, ইয়াত বহি কেনে খাব, পুৰা মস্তি কৰিব আৰু যোনে মাল খায় কিবা খায় ইয়াত বহি গম নাপাওঁ। ভিতৰত মানে চাৰিওফালে ফুৰিব পাৰি, ভিতৰত সোমাই কেনে চাওঁ নেকি কেনেকৈ বেলেগ মানে আপোনালোকক যদি দেখুৱাব বিচাৰোঁ তেন্তে উল্টাকে যাব লাগিব, চিধাকে। যিকোনো বস্তু যিমান পাৰে উল্টাকে কৰি থাকক লাইফত। এইটো মানে বন্ধ কৰা আছে, সেই তাৰ পৰা আহিব লাগিব। কি বা বনাইছে চাইছা? হাবিৰে বনাইছে। এইটো চাইডেৰো বন্ধ আছে, এইটো চাইডে বন্ধ নাই। আকৌ এনেকে আহিব। বহুত ধুনীয়া বনাইছে। কি বা বনাইছে এইটো? এতিয়া মই একদম মাজত আছো। কি বনাইছে, কিহৰ কাৰণে বনাইছে গম নাপাওঁ। এইটো কি কম আৰু, কিচমিচৰ কাৰণে বনাইছে এইটো, দিয়ে ন কিচমিচৰ কাৰণে বনাইছে, গম পাইছে? এইটো কিচমিচৰ কাৰণে বনাইছে। এতিয়া ওলাই যাম কেনেকে? এইটো চিষ্টেমটো মানে সেই চায়েন্স মিউজিয়ামৰ নিচিনা বনাইছে আৰু